সকল তোমাক বাহ ভালে ভাল বাহ বাহ তুমি কথা পাতিবা ন হেৰা বন্ধু এই বস্তু যদি পানী নহয় তেন্তে আমাৰ ধানবোৰ সব নষ্ট হৈ পৰিব দেখিছানে তাকে এই মাহৰ শেষত যদি বৰষুণ নহয় তেনেহ'লে গোটেই ধানৰ ভুচিবোৰ নষ্ট হৈ যাব এৰা চৰকাৰে পানী দিওঁ বুলি কওঁতে আজিলৈকে আমি পানীৰ কোনো ড্ৰেইন পোৱাই নাই আমি আজিলৈকে নক'ব আৰু এইখন মহাত্মা গান্ধীয়ে মহাত্মা গান্ধীয়ে কোনো নিয়মে মানি চলা নাই মহাত্মা গান্ধীয়ে কৈছিল যে কৃষকৰ উন্নতি হ'লে দেশ উন্নতি হ'ব কিন্তু বৰ্তমান আজি বিপৰীতে হ'বলৈ ওলাইছে এৰা বন্ধু আজি সকলোৱে এতিয়া মহাত্মা গান্ধীৰ আদৰ্শবোৰ শেষ কৰিব ওলাইছে শুনিছানে বন্ধু আমাৰ ওচৰত ফেক্টৰী এখন বনাব বুলি কৈছে হয় ক'ত ধুনীয়া এইটো যোৱাকালি মোক ল'ৰাজনে লগ পাই বাটতে ক'লে লগতে আমাৰ মাটি বাৰীবোৰ চৰকাৰক দিবলগীয়া হ'ব পাৰে এনেকৈ নহ'ব নহয় আমি যি বস্তু বনাই পেলাই বেচোঁ সেই পইচাৰে আমি কিবা এটা কিনি খাওঁ আমাৰ পেট পালোঁ যদি আমি সেই কথাটোকে এৰিব লগা হয় আমি আমাৰ পেট দেখোন গামোচালৈকে বান্ধিব লগা হ'ব দেখোন আমাৰ কথাটো ক'ত শুনিব বন্ধু চৰকাৰে বিচাৰিলে মাটি কি আমাৰ কলিজাও লৈ যাব দিবলগীয়া হ'ব পাৰে এৰা বন্ধু আমাৰ দেশ স্বাধীন হোৱা কত বছৰ হ'ল কিন্তু আমি আজি কৃষকলৈকে আজিলৈকে আমি মুক্তি নাপালোঁ দেখিছানে বন্ধু আমি সেই টকাৰে গোটেই পুখুৰীয়াবোৰ চলাই ল'বলগীয়া হ'ল সেই টকাৰে আমি যদি নাথাকে আমাৰ গোটেই জীৱনেই অন্ধকাৰ জানে বন্ধু মোৰ ঘৰত মোৰ মানুহজনী বেমাৰ কিন্তু মোৰ হাতত টকা নাই যদি মই কথাটোকে এৰিব লগা হয় তেতিয়া মোৰ মানুহজনী মৰি থাকিব বন্ধু চিন্তা নকৰিবা বন্ধু আমি খেতিয়ক যেতিয়া আমাৰ কৰ্তব্য কৰি যাবই লাগিব আৰু লগতে আমি নিষ্ঠাৰে আমাৰ কামবোৰ কৰি যাবই লাগিব ব'লা বন্ধু যাওঁ আমাৰ কামটোকে কৰিব ব'লা কিন্তু ইয়াৰ মানে এইটো নহয় যে আপোনালোকে আপোনালোকৰ সমদল আমাৰ অঞ্চলৰ মাজদি পাৰ কৰি আমাৰ ধৰ্মৰ মানুহক উত্তেজিত কৰি তুলিব চাওক ভাইজান উত্তেজিত আপোনালোকে কৰিছে আপোনালোক এই মন্তব্য আপোনালোক এই কাম কাৰ্যত আপোনালোকৰ লগতে আমাৰ জাতিকো উত্তেজিত কৰি তুলিছে আৰু কৰি তুলিব ঠিক আছে তেতিয়াহ'লে আপোনাৰ কথাকেই হওক কিন্তু আপুনি এটা কথা আমাৰ মানিব লাগিব যে আমাৰ ধৰ্মৰ মানুহে আপোনালোকৰ অঞ্চলত গৈ যদি আমাৰ ধৰ্ম প্ৰচাৰ কৰে তেতিয়াহ'লে আপোনালোকে কোনোবা আপত্তি দৰ্শাব নোৱাৰিব এনে কোনো দায়িত্ব মই নলওঁ আৰু এনে কোনো কথাও মই নিদিওঁ তেতিয়াহ'লে আমাৰ পৰা একো আশা যাওক ভাইজান যাওক আপোনালোকে ইয়াৰ পৰা শুনক আপোনালোকে আমাক কিমান নিৰ্বাচনী ৰাখিব নোৱাৰিব ইমানতে শান্ত হওক নোৱাৰিব আৰু চাই লওক ভাইজান আপোনাৰ বুকুত কিমান দম আছে ময়ো চাই লওক আজিও হাজাৰ হাজাৰ শিশু পথৰ ভিখাৰী মাহ মাহ জুৰি এসাঁজ খাবলৈ সিহঁতে নাপায় শিক্ষা কোনো নাপায়
গান্ধীয়ে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰি একগোট কৰিছিল কিন্তু আজি ভাৰতবৰ্ষত জাতি ধৰ্মৰ নামত পৃথক কৰিছে কিন্তু আজি সৰুৰে পৰা সমাজখনত ল'ৰা ছোৱালীবিলাকক হিন্দু ধৰ্মৰ বা মুছলমানৰ লগত ভেদাভেদবিলাক সকলোকে শিকাবলৈ লৈছে গান্ধীয়ে কিন্তু সকলোকে একগোট কৰিবলৈকে চেষ্টা কৰিছিল গান্ধীয়ে বিদেশী বস্তু বৰ্জনৰ জৰিয়তে খাদী বস্তু উৎপাদনৰ ওপৰত গুৰুত্ব দিছিল আৰু আমাৰ ভাৰতবৰ্ষৰ উন্নতি বিচাৰিছিল কিন্তু আজি আমাৰ দেশৰ মানুহসকলে এই হাতে বোৱা কাপোৰ পিন্ধিবলৈ লাজ পায় এই হাতে কাপোৰ বৈ বিক্ৰী কৰা শিপিনীসকলৰ অৱস্থা আমাৰ দেশত আজি পানী ধান নচৰা সকলো ৰাজনৈতিক দলে নিজৰ ইচ্ছামতে কাম নকৰে সকলোৱে গান্ধীজীৰ আদৰ্শ চলিব বিচাৰে কিন্তু সকলোৱে ৰাজনীতিবিদে গান্ধীজীৰ আদৰ্শ চলি নচলে গান্ধীয়ে কৈছিল কৃষকৰ কল্যাণৰ ওপৰত কিন্তু আজি চাওক কেনেকৈ কৃষকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে কিন্তু হাজাৰ হাজাৰ সেইটো কাৰণে সেইবাবে হাজাৰ হাজাৰ কৃষকে আজি সিহঁতৰ অধিকাৰ কিবা হেৰুৱাই তেওঁলোকৰ আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হৈছে আহক আমি হিন্দু আৰু মুছলমানৰ ভেদাভেদ পাৰ কৰি এক হওঁ আহক আমি হিন্দু মুছলমান ভাই ভাই रघुपति राघव राजा राम पतित
আৰু আহিব ৰোল প্লেৰ জৰিয়তে কৰা এই নাট্য মুহূৰ্তটোৰ ইমানতে শেষ কৰিছে আমি জনাব বিচাৰোঁ এই যি আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিলে ইয়াৰ সম্পূৰ্ণ কাহিনীটো তুলি আনিছিলে ঋষিকেশ গগৈ তুলি আনিছিলে সম্পূৰ্ণৰূপে যিদিনাখনিৰ পৰা আমি গম পাইছিলোঁ হ'ব সেইদিনাখনিৰ পৰা ঋষিয়ে লাগি আছিলে ছাৰ কেনেকৈ হ'ব কেৱল এটাই কৈছোঁ তুমি বনোৱাচোন মই আছোঁ সি মোক লৈ যায় তাৰ ৰুমত ভাত খুৱাবলৈ তুমিয়ে কৰা ভাল আছে বেছি বহুত প্ৰতিভা আছে আমি আশা কৰিম অনাগত সপ্তাহতো আমাৰ হ'ব তাৰ পোনপ্ৰথমেই আমি সকলোকে আপোনালোকৰ লগত এবাৰ চিনাকি কৰাই দিব বিচাৰিছোঁ এওঁলোক হ'ল স্নাতক BA দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী এওঁলোক খুব আকৰ্ষিত সাংস্কৃতিক দিশৰ প্ৰতি আমি সকলোৱে আগত তেওঁলোকক এবাৰ চিনাকি কৰাই দিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম সিং নমস্কাৰ মোৰ নাম শ্ৰী ঋষিকেশ গগৈ নমস্কাৰ মোৰ নাম শিৱ কুমাৰ প্ৰধান নমস্কাৰ মোৰ নাম ৰাজেন্দ্ৰ দিবাৰী নমস্কাৰ মোৰ নাম শ্ৰীমান দীপাংকৰ বড়ো নমস্কাৰ মোৰ নাম ললিত দৈমাৰী নমস্কাৰ মোৰ নাম শ্ৰী ভাস্কৰ কৈৰালা नमस्कार मेरा नाम धर्मराज चौहान नमस्ते मेरा नाम है नेहा छेत्री नमस्कार मेरा नाम श्री माधुर्य हरिया